এতিয়া যাব ওলাইছোঁ চুলি কাটিবলৈ ৰেডি হৈ আহিছে আৰু মানে মই কাটিম নাই ঠিক নাই তাইক চাই লওঁ তাই কেনেকুৱা হয় কটাটো তাৰপিছতে কাটিম কাৰণ মোক কেইদিনমানৰ আগত কাটিছোঁৱে চুলিটো চুটি হৈ আছে তাই ভাগৰ কাটি দিছিলোঁ মই কেইদিনমানৰ আগত ইমান ভালকৈ নাজানো ন তো মানে এতিয়া ভালকৈ কাটি আহিব তেতিয়াহ'লে ব'লক আমি গৈ থাকোঁ আৰু চুলি কাটি চাওক দুজনী একে ষ্টাইলত চুলি কাটিছোঁ কেনেকুৱা লাগিছে আমাক কমেণ্ট এটা কৰি ক'ব আৰু বেয়া লাগিছে যদি কৈ দিব বেয়া চেই নাপাওঁ চ' আমি এতিয়া ইয়াৰ পৰা যাওঁ আৰু দুখো লাগিছে কাটি দিলে তাই চুলি এইখিনি কাটি দিছে দুখো লাগিছে উপায় নাই ন উপায় নাই ইমান কষ্ট হয় তো ক'ব কেনেকুৱা এতিয়া আমি গৈ আছোঁ গণেশ মন্দিৰলৈ আজি গণেশ পূজা হয় কিন্তু মোৰ ভিডিঅ'টো দিয়া দেৰি হ'ব বাৰু অলপ পাই গ'লোহি এতিয়া আমি গণেশ মন্দিৰ হৈ গ'ল যে আমাৰ পূজা কৰি যাওঁ আৰু এতিয়া